Hello viewers, welcome back to my channel. পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকক মই স্বাগতম জনাইছো। গুড মৰ্নিং সকলোকে আৰু আজি মই ডেইলি ব্লগ লৈ আহিছো। আজি হৈছে 11 আগষ্ট আৰু মই ৰাতিপুৱা উঠিলো, উঠি পেলাই দেখিছে মই কুৰ্তা পিন্ধি ললো ৰাতিপুৱা যাবলৈ। আজি এঠাইত যাম, আপোনালোকক দেখুৱাম যিখিনি দেখাব পাৰো। ৰাতিপুৱা উঠিলো, ৰুটি বনালো, ৰুটি খালো, এতিয়া কাপোৰটো পিন্ধি লৈছো, এতিয়া অকমান সাজু কাছো অকমান ওলাও আৰু আজি মই এটা বিশেষ কামত গৈ আছো। চাই থাকিব আপোনালোকে, ষ্টে টিউন। এয়া উবেৰ মটো মাতিলো আৰু মটোত গৈ আছো। মই আহিছো সাউথ কৰনিয়া ফালে, ৰাজগড় বাইলেন নম্বৰ 9। এয়া চাওক ৰাইজ, পানী কমিলে কামত ওলাই আহিব পাৰে আৰু। নামিলো মই ৰেপিডৰ পৰা আৰু আজি একচুৱেলি অডিশ্যন এটা আছে চিনেমা এখনৰ, মই অডিশ্যন দিবলৈ আহিছো। কিন্তু কি জমনি কথা, হেলমেটটো দেখি নাহাঁহিব দেই, মই মানে হেলমেট লৈ ফুৰো, এই গৰমত বেলেগত পিন্ধা হেলমেট পিন্ধিব নোৱাৰি দেই। আৰু জমনি কথা, মই মানে এড্ৰেছ পাৰ হৈ পেলাই আহিলোঁ, এতিয়া খোজকাঢ়ি আকৌ পিছুৱাই আহি থাকিব লগা হৈছে। পাৰফেক্টলি মানে এড্ৰেছটো নাছিলে, সেইবাবে ফোন কৰি ল'লোঁ, এতিয়া আকৌ গৈ আছোঁ তালৈকে। এয়া আহি পালোহি, চাওক পৰিৱেশটো, ইমান ল'ৰা ছোৱালী আহিছে দিবলৈ অডিশ্যন। অডিশ্যন দিব আহিছিলোঁ, দাণ্ডিক লগ পাই গ'লোঁ। অঁ কৰি আছো আৰু হৈ গ'ল, অডিশ্যন দিলোঁ, ভাল হ'ল বুলি কৈছে। এতিয়া কি হয় চাওঁ, কি কয়, ফোন আহেনে নাই, কি বা হয় পজিটিভ এনচাৰ ৰিজাল্ট আপোনালোকক জনাম। অডিশ্যন দি উঠি আমি দুয়ো অকণমান কোল্ড কফি খাবলৈ বহিলোঁ ভেনিলা গ্ৰীণত, আৰু অকণমান পুৰণি কথা ৰিকল কৰিলোঁ। খুব ভাল লাগিলে লগ পাই বহুত দিনৰ মূৰত। হৈ গ'ল, আকৌ উবেৰ মটো মাতিলোঁ, আকৌ মই গৈ আছোঁ। সেয়া গণেশগুৰি ব্ৰিজ পালোঁ। আৰু যিহেতু বশিষ্ঠত থাকোঁ, ৰবিবাৰে এতিয়া যিহেতু বলবম চলি আছে, চ' ৰবিবাৰে মানে সোনকালে ৰাস্তাটো আমাৰ বন্ধ কৰি দিয়ে, সেইকাৰণে মই সোনকালে তাৰে গুচি আহিলোঁ। 4টামান বজাত পালোহি, নহ'লে আকৌ লাষ্টত অলপ দিছিলোঁ যে খোজকাঢ়ি আহিব লগা হৈছিল ফ্ৰেণ্ডশ্বিপ ডেৰ দিনা, তেনেকুৱা অৱস্থা হ'বগৈ মোৰ, সেইকাৰণে তাৰে গুচি আহিলোঁ। আহি অকণমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ উঠি আবেলি চাহ খাবৰ হ'ল। এয়া মাহী বনাইছে চেৱাই খাই মই খুব বেছি ভাল পাওঁ। আপোনালোকে ভাল পায়নে ৰাইজ? চেৱাই খাই উঠিছিলোঁহে, আকৌ মেগী আহি গ'ল। তাৰমানে প্ৰিয়াংকুৰ মেগী বনাইছিলে, সেইবাবে সি চেৱাই খোৱা নাছিলে, তো মেগী বনাওঁতে মই কৈছোঁ মোৰ কাৰণে অলপ থৈ দিবা, আৰু ইমান ধুনীয়াকৈ জ্বলা দি বনাই নহয়, খুব বেছি ভাল লাগে, সেইকাৰণে অলপ খাই দিলোঁ। তাৰপাছত আৰু ভাতৰ কাৰণে লাগিব হ'লেই, অলপ ভাত তাত ৰেডি কৰিলোঁ মাহী আৰু মই। তাৰপাছত এতিয়া প্ৰিয়াংকুৱে আজি স্পেচিয়েল বনাই আছে শুকান মাছ, বৰ ধুনীয়াকৈ বনাই আজি, মন গ'লে কিন্তু বঢ়িয়াকৈ কৰে। এতিয়া অলপ ৰেষ্ট লৈ পেলাই শুম। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।